Hey guys, welcome to my YouTube channel Post Peter. আজি আহিছো মানে আমাৰ দাদা পিছফালে দেখিছে কিয় মানে চাকৰি হ'ল মই আপোনালোকক ষ্টেটাছ দিছিলোঁ দেখিছিলে আৰু মানে চাকৰি হ'ল আপোনাৰ নুমলীগড়ত হ'ল মানে 4 নং ৰংবং পথাৰ নাহৰজান LP স্কুলত হৈছে আৰু এতিয়া আমি তালৈ গৈ আছো ই আজি জইন কৰিব শুনা কেনেকুৱা লাগিছে কংগ্ৰেচুলেশ্যন আমাৰ ৰাইজৰ ফালৰ পৰা হয় নে নহয় আপোনালোকে কমেণ্ট কৰি জনাব ই মানে চাকৰি পালে খানা কেতিয়া হ'ব জীৱনত এনেকে প্ৰথমবাৰ চাকৰি পাইছে তো ফিলিংছটো ক কেনেকুৱা লাগিছে তোৰ ভাল লাগিছে মানে অকমান ভয় নিচিনা লাগিছে নে ভালো লাগিছে নে কেনেকুৱা জইন কৰিবলৈ যাবি আজি তাকে আৰু ভাল লাগিছে মনটো ভাল লাগি আছে আমাৰো ভাল লাগিছে ঘৰৰ ল'ৰাটোৱে চাকৰি পাইছে নে কি ভাল মজা মানে গোটেইখিনি আমাৰ এডুকেশ্যন লাইনতে আছে সকলোখিনি টিচাৰ প্ৰফেচাৰ এনেকৈ আছে তাতে আকৌ নতুনকৈ এটা মানে সংযোজন ঘটালে আমাৰ নতুনকৈ আহিছে এজন ছাৰ মানে জেনেৰেশ্যন বাই জেনেৰেশ্যন আমাৰ বংশত মানে সকলোখিনি টিচাৰে এতিয়া তাৰ মাজত কি মানে আকৌ এই আমাৰ যিটো বংশৰ এটা গতানুগতিক পৰম্পৰাই তুলি ধৰিব লাগিব সেইটোত সি মানে ধুনীয়াকৈ আকৌ পালে তেনেকৈ আকৌ ৰক্ষা কৰিলে অক্ষুণ্ণ ৰাখিছে বংশৰ পৰম্পৰা ভাল লাগিছে আমাৰ যোনটো মানে ডাঙৰখিনি আছিলে তাৰ ল'ৰা ছোৱালীৰ বেচটো সেইটোৰ সি প্ৰথম পাইছে মানে সেইটো কাৰণে বেছি ভাল লাগিছে আৰু আমাৰ প্ৰত্যেক ঘৰৰ মানুহতে চৰকাৰী চাকৰি মানে এটা হ'লেও আছে সেইটো কাৰণে ভাল লাগিছে গৌৰৱ কৰিছোঁ লেভেল ফলা নাই আৰু চাই থাকক ভিডিঅ'টো শেষলৈ মাজে মাজে আমি আহি আছো আৰু আপোনালোকে দেখিছেই কিমান ধুনীয়া জেগাটো এবাৰ চাওক দেখাই দিছোঁ শুনা তই বাইক লৈ আহিবি হাতী চাতি ওলাব পাই চাবি অলপ ইয়াত খুব হাতী ওলাই এইখিনিতে এবাৰ আমি পাইছোঁ গোটেই হাতী চাতি পাইছা নাই মূৰত ক'ৰবাত পাইছোঁ ক'ত পাইছা অলপ আগত আমাৰ আগত এইখিনিবোৰ যিমান এলেকা দেখিছে আপোনালোকে চবতে হাতী ওলাই মানে মাজে মাজে ওলাই থাকে এনিমেল কৰিডৰ এলিফেণ্ট কৰিডৰ এইটো এনিমেল কৰিডৰত পৰে বিশেষকৈ এলিফেণ্ট কৰিডৰ বুলি জনাজাত এই পোষ্টাৰ চাইনবৰ্ড আছেই পূৰা এইবোৰ হাতী ওলাই বুলি সেইটো চা এনিমেল কৰিডৰ এইখিনিত পূৰা হাতী ওলায় এইফালে এইটোতো ভিতৰত ওলায় এইফালে ওলায় চবফালেকে হাতী ওলায় এইখিনিত আহিলে মানে অলপমান সাৱধান হ'ব লাগে আপোনালোকৰ আহিলে এইফালে ভালকৈ আহিব চাই চিতি ঘপককৈ হাতী ওলাই যাব পাৰে মাজে মাজে ওলাই থাকে চবেই পায়ে থাকে কিন্তু জেগাকণ চাওক এবাৰ কিমান ধুনীয়া আৰু মই য'ত নুমলীগড় ফুটবল একাডেমীত খেলি থাকোঁ আমাৰ টাউনশ্বিপৰ ফিল্ডখন মানে নুমলীগড় হোটেলগাঁৱৰ ভিতৰ ফালে এইফালেই যায় এইফালে গৈ অলপ আগত আমাৰ এই লেফ্ট ছাইডে সোমাই যাব লাগে এতিয়া আমি য'ত যাম তাত অলপ পাৰ হৈ যাম আমি কোনফালে সোমাই যাম মই দেখাই দিম বাৰু আপোনালোকক আপোনালোকে চাই থাকক কিমান ধুনীয়া জেগা এইটো এলিফেণ্ট কৰিডৰ হয় ইয়াতে পাইছিলোঁ আৰু এইফালে আমাৰ হেৰিয়লৈ যাব পাৰি এইটো চাওক আমাৰ প্ৰেক্টিচ ইয়াতে হয় এইটো মেইন নুমলীগড় ৰিফাইনেৰী লিমিটেড টাউনশ্বিপ ফাইনেলি আহি পাই গ'লোঁ আমাৰ চুনুদাৰ জইন হ'ব লগা স্কুলখন আৰু এইখনেই হ'ল 4 নং ৰংবং প্ৰাথমিক বিদ্যালয় আৰু চুনুদাৰ এইখনতেই জইন হৈছে আৰু চাওক এবাৰ আপোনালোকক অকণমান দেখাই দিছোঁ আৰু সেয়াই হ'ল স্কুলখন ইয়াৰ যোনখন মানে স্কুলত ইয়াৰ জইন হ'ল আৰু এতিয়া আমি মানে
ব্লক অফিচলৈ যাব লাগিব তাত মানে মেইন জইনিংটো হ'ব ইয়াত মানে কাগজ পত্ৰৰ কাম অলপ আছিলে আপোনালোকক অকণমানহে দেখাব পাৰিলোঁ কাৰণ মানে স্কুল এখনত তেনেকৈ পটককৈ সোমাই চব বস্তু দেখাই দিব নোৱাৰি ভিতৰত সোমাই পেলাই মানে ক্লাছ চ্লাছ কৰি আছিলে ছাৰহঁতে আৰু তেনেকৈ মানে সোমাই দিব নোৱাৰি ন আৰু ময়ো তেনেকৈ ইমান একদম প্ৰফেশ্যনেল ব্লগাৰ নহয় যে চব দেখাই দিম সেইটো কাৰণে অলপ বেয়া লাগিলে সেইটো কাৰণে ইমান গোটেইবোৰ নেদেখালোঁ আৰু অকণমান জাষ্ট বাহিৰৰ পৰাই অকল স্কুলখনে দেখালোঁ অকণমান আৰু দেখালোঁ আভাস এটা দিলোঁ আপোনালোকক চবেই দেখিলে জইনিং প্ৰচেছটো অলপ তেনেকৈ আৰু মেইন মানে ইয়াত স্কুলখনত ইমান একো নহয় জইনিঙৰ মানে কামটো কালিয়ে আছিলে আৰু কালি মানে নহ'ল কালি সকলোবোৰ নহ'ল মানে হেৰিয়ৰ অফিচত কিবা কিবি থাকি গ'ল কৰিবলৈ সেইটো কাৰণে আজি কৰিবলগীয়া হ'ল আজি নেক্সট ডেহে আছিলে কালিহে মেইন কামবোৰ আছিলে আৰু ইয়াত দেখিছে আপোনালোকে ফটোবোৰ এয়া মই অলপ অলপ দেখাই দিছোঁ সেয়া হ'ল কালি আৰু এতিয়া আজি হৈছে 2 নম্বৰ দিনা আজি আকৌ আহিবলগীয়া হৈছে ব্লক অফিচতহে মানে মেইন কামটো হয় গোটেই কাগজ পত্ৰৰ খেলটোত ইয়াত অকল হেড ছাৰৰ চহীটো লাগে সেইবোৰ আৰু আপোনালোকে চাই থাকক এতিয়া ব্লক অফিচত যাম তাত মেইন ইয়াৰ জইনটো হ'ব তাত দেখাম আৰু অলপ আমি আছোঁ এতিয়া ডি অ' অফিচত আৰু চব চোতালে ভিতৰত কাম কৰি আছে হ'ব আৰু অলপ পিছতে দেখালোঁ এই চাইডবোৰ্ড চাই থাকক ভিডিঅ'টো আজি জইনিং হৈ যাব একদম পূৰা তাৰপিছত আমাৰ পাৰ্টি হ'ব অৱশেষত বহুত দৌৰা দৌৰিৰ মূৰত আজি কামটো হ'লগৈ আৰু মানে ফাৰ্ষ্ট আমি আহিলোঁ ডি অ' অফিচত হ'ব বুলি কিন্তু ডি অ' অফিচত নহ'লে তাৰপিছত আকৌ আহিলোঁ আকৌ স্কুল গ'লোঁ আকৌ স্কুলৰ পৰা আহিলোঁ আকৌ ডি অ' অফিচত হ'ল আৰু তাৰপিছত হ'লগৈ আৰু মুঠতে তাৰপিছত এতিয়া আমি এই এখন কি হোটেল আছিল গৌতম হোটেল নামৰ এখন হোটেলত সোমাইছোঁ মই আজিলৈকে সোমোৱা নাই ইয়াত চক বহুত মানুহ হয় ইয়াত মানে মানুহ মানে বহুত হয় এইখন চক মই আজি প্ৰথম সোমাইছোঁ ইয়াত মানে আপোনাৰ মাছ মাংস যি বিধৰ খায় ছাগলী হাঁহ আৰু চিকেন চব 120 টকাতে পায় ৰ'ব অলপ দেৰি ৰ'ব আপোনালোকক খানা আহি আছে মই দেখাই দিম ইয়াত বহুত মানুহ হয় আগফালে বহুত মানুহ হৈ আছে অলপ দেৰি কিন্তু দিয়ক দেখাই আছোঁ আপোনালোকক খানাটো আহি লওক A few moments later. এয়া আহি গ'ল আমাৰ খানা এয়া কি আছে এইটো কি ৰঙালাও এইটো কি গুদা পটল এইটো পাপৰ এইটো চালাড এইটো কিবা চাটনি এটা দাইল ভাত আৰু এয়া আহি গ'ল আমাৰ মটন চুন্দা পূৰা মাৰি দিয়া আৰু আমি এতিয়া খাই লওঁ তাৰপিছত আকৌ যাবলৈ অকণমান দেখাম আৰু হ'ব এতিয়া আমি খাওঁ গুদা মাৰি দিয়া চক এইখন হোটেল আৰু সেইখন হোটেল এইফালে গৈ এইখনতে সোমাই যাব পাৰি গ'লে আপোনালোকে এইফালে গ'লে দেখিব এইফালে মানে মজা খানা মই কৈছোঁ ছাগলী হাঁহ চব পাব ছাগলী পাব হাঁহ পাব কেইটকা আছিলে চিন্তা ব্ৰইলাৰ লোকেল মুৰ্গী 120 টকা চব 120 টকা চব এইখন চব নাম্বাৰ এইটো এইফালে আহিব গোলাঘাট আহিলে ইয়াতে সোমাব দায় 120 টকা মানে ভাতৰ লগত মিলাই মিলাইহে 120 টকা মুঠতে চব মানে গোটেই ভাতৰ প্লেটটোত মাংস 4 পিচ দিয়ে এইফালে চব মাংস 4 পিচ দিয়ে এইফালে ইয়াত সোমাব পাৰিব আপোনালোকে সোমাই যাব কি খানা আল্টিমেট খাই মজা লাগিলে গুদা হোটেলখনৰ পৰিচয়টো দিয়া কোনফালে যাব লাগে হোটেলখনৰ পৰিচয় মানে কোনখিনি গ'লে হোটেলখন পাম কোৰ্টৰ সন্মুখেদি মানে জিলা পৰিষদৰ কাৰ্যালয়ৰ সন্মুখেদি গৈ সেইফালে আপোনাৰ আমাৰ যিটো লেবাৰ অফিচ আছে গোলাঘাট ডিষ্ট্ৰিক্টৰ এই লেবাৰ অফিচটো পোৱাৰ আগতে আপুনি দেখি গ'ল সেইখিনি দেখিব এখন মই হোটেলখনৰ কথা আছে গৌতম হোটেল মই দেখুৱাইছিলোঁ সেইখন আপোনালোকে গৈ সোমাব পাৰে মই কৈছোঁ কি আপোনালোকে এবাৰ সোমাই চাওক খাই চাওক তাৰপিছত আপুনি গোলাঘাটলৈ আহক তাতেই ভাত খাব তাতেই চব খাব তালৈকে যাওঁ বুলি ক'ব আপুনি মানে নেক্সট ক'তো হোটেলত বেলেগত সোমাবলৈ মন নাযায় মই আজি প্ৰথম সোমাইছোঁ একদম আল্টিমেট মই কৈছোঁ নহয় ছাগলী মাংস যিকণ বনাইছে আৰু বাকী অকল ভাতহে পায় ভাত মানে এতিয়া চবৰে পায় মজা মানে খানা মজা বনায় মই কৈছোঁ কি নহয় খানাটো ভাল মানুহজন যোনজন মালিকৰ ব্যৱহাৰ পাতিও মানে একদম আল্টিমেট মই কৈছোঁ নহয় মুঠতে আপোনালোকে যাব আৰু মই বেছি কথা গাই নাথাকোঁ আৰু আজি যদি ভিডিঅ' ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ মাৰি দিব আৰু সেয়াই আৰু আজি ভিডিঅ' ইমানেই আছিলে যিখিনি দেখাব পাৰোঁ সেইখিনি দেখুৱালোঁ যিখিনি নোৱাৰাই পৰা আৰু ভাবিছোঁ এইখিনি শিখৰ কিবা কিবি সোমোৱাই আছে মই শিখৰ নাই খোৱা মই শিখৰ কেপি নাখাওঁ এই মিঠা পান খাইছোঁ মিঠা পান বাৰু আজিলৈ বাই বাই